বন্ধু বান্ধৱীসকল এতিয়া দুপৰীয়া বনাবলৈ লৈছোঁ মই অমিতা খাৰ। অমিতাটো অলপ পকিছিলে, পকা অমিতা, তাতে আকৌ ভাতকেৰেলা দুটা কাটি লৈছোঁ আৰু পটল দুটা কাটি লৈছোঁ। এফালে কাটি লৈছোঁ পিঁয়াজ, তাৰপিছত কেপচিকাম আছিলে, কেপচিকাম এটাও কাটি দিছোঁ। এনেকৈ পাচলিখিনি কাটি লৈছোঁ। কটাৰ পিছতে মাছ আছিলে দুটামান, তাৰে খলিহা মাছকেইটা নিদিওঁ, গৰৈ মাছকেইটাহে দিম দেই। তাৰপিছতে ইফালে মই এয়া কেৰাহী পাতি তাতে তেল অকণমান দিলোঁ। ইয়াতে তেলতে এতিয়া দিম পিঁয়াজ। এতিয়া তেলতে সেই পিঁয়াজকেইডোখৰ দি দিলোঁ। দিয়াৰ পিছতে মই ইয়াতে দিম অকণমান নিমখ, হালধি। তাৰপিছতে এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপিছতে মই কাটি থোৱা পাচলিখিনি ইয়াতে দি দিম। তাতে মই এই মাছকেইটাও দি দিছোঁ, পাহৰিছিলোঁ মাছৰ কথা। মাছকেইটা এনেদৰে দি দিছোঁ। দিয়াৰ পিছতে অকণমান সিজাৰ লগে লগে পাচলিকেইটা তাতে দি দিম। আৰু মাছখিনি হৈ গৈছে, ইয়াতে মই কাটি থোৱা পাচলিখিনি এনেদৰে দি দিম। তাৰ ওপৰতে অকণমান আদা নহৰু খুন্দি এয়া দি দিছোঁ। তাৰপিছত জানে নহয় হেতাখনে কি কৰিম বাৰু, ইলুটি পটল কৰি গোটেইখিনি তেল, পিঁয়াজ, আদা নহৰু, নিমখ, হালধি মিক্স কৰাকৈ এনেকৈ ধুনীয়াকৈ হেতাখনে ইলুটি কৰি তেল ওপৰ কৰি, তাৰপিছতে এতিয়া দিম মই ঢাকনখন মাৰি। যিহেতু মই খাৰ চব্জি বনাইছোঁ, সেইকাৰণে খাৰ নিদিলে কেনেকৈ হ'ব, খাৰটোতো অকণমান দিবই লাগিব। সেয়েহে মই ঢাকনখন উদঙাই অকণমান খাৰ দি দিছোঁ। বেছি নিদিওঁ, বেছি দিলেও বেয়া, সেইকাৰণে অকণমানেই দিছোঁ খাৰ। অকণ দি আকৌ মই হেতাখনেৰে দি এনেকৈ ওপৰতল কৰি চব্জিখিনি উলট পালট কৰি লৰাই বগৰাই দিলোঁ। দিয়াৰ পিছতে কৈছে আৰু খাৰ দিলেতো জলদিয়ে সিজে, সেইকাৰণে চব্জি হৈয়ে যাব। এতিয়া দি দিম অকণমান পানী, ঢাকনখন উদঙাই। অকণমান পিছতে খাৰ মাছৰ চব্জিকণ ৰেডি হৈ যাব। আমাৰ আজি খাৰ মাছ অমিতাৰ চব্জিকণ ৰেডি হৈ গ'ল। এয়া আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।